Deroi Eco Resortot আৰু খুব ধুনীয়া জেগা নৈ কিনাৰত আৰু বগৰীগুৰি চাপৰি বুলি এটুকুৰা জেগা আছে যে তাৰ একেবাৰে কাষতে ৰিজৰ্টখন মোৰ বন্ধু এটাৰ হয় আৰু আচলতে আমি আহি আছো আমি গোটেই স্কুল ফ্ৰেণ্ডছ হাই স্কুলৰ লগৰীয়া আমি স্কুল ফ্ৰেণ্ডছ আমি আৰু পিছে পিছে মতা চিন্তা আহি আছে আৰু এখন গাড়ীত আমাৰ আহি আছে লগৰ কি কৰো আমি বহুত দিনৰ মূৰত পাইছো আৰু এজনী মোৰ একদম আমি কণমানিৰ পৰা একেলগে আমি পঢ়া আজি কিমান গুটিৰ ঘৰ এফালে 25 বছৰ আৰু ইফালে 8 বছৰ 25 বছৰৰ মূৰত লগ পাইছো একদম বম্বেৰ পৰা আহিছে স্কুল এয়াৰটো আৰু 30 বছৰ মান এয়া হ'ল আমাৰ বা হয় বাও বম্বেত থাকে আজি কিমান দিনৰ মূৰত পাইছো আৰু আমি গোটেইখিনিয়ে আজি আহিছো অকণমান এনজয় কৰিম তো চাই যাব কি কৰো কি নকৰো কি দেখুৱাই লাও পানী খাম ৰহি খাম এটা টার্গেট আমার আজি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালনে মই মনিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আজি এয়া ওলাইছোঁ প্ৰায় 11:30 মানেই হ'ল ওলাইছোঁ আজি যিহেতু ফ্ৰেণ্ডশ্বিপ ডে আৰু সেইটো কাৰণে আমি কেইজনমান বন্ধু লগ লাগি আজি লগ হোৱাৰ বাবে কথা পাতিছিলোঁ আৰু সেই কথামতে আজি মই ওলালোঁ যিহেতু মই আগবাঢ়ি যাব লাগিব মই থাকোঁ শিৱসাগৰত আৰু মোৰ লগৰবোৰ থাকে বিভিন্ন জেগাত আৰু দুগৰাকী বা আৰু এজনী মোৰ লগৰ ছোৱালী বম্বেৰ পৰা আহিছে আৰু তাইক লগ কৰিবৰ কাৰণে আমি কেইজনমান বন্ধু বান্ধৱীয়ে কথা পাতিলোঁ আৰু সেই কথামতে মই আজি আহি পাইছোঁহি চেপন এয়া মই পাই গ'লোহি বাছৰ পৰা নামি চেপন পাই গ'লোহি চেপন এয়া বজাৰত সোমাইছোঁ যিহেতু মোৰ ঘৰৰ পৰা গাড়ীৰে ল'ৰাটোৱে বাছত তুলি থৈ গ'লহি বাছৰ পৰা নামি আকৌ এডোখৰ বেটেৰীত আহিবলগীয়া হৈছে আৰু আহি এয়া মই পাই গ'লোহি চেপন এইখনেই মোৰ জন্মৰ জেগা আৰু ইয়াতেই সৰুৰ পৰাই ডাঙৰ দীঘল হ'লোঁ আৰু এতিয়া মই যিহেতু ঘৰত নোসোমাওঁ ইফালে আমাৰ দেৰি হৈ যাব আমি গোটেইকেইটা লগ হ'ব লাগিব আৰু সেইবাবে মই গৈ পালোঁগৈ লগৰজনীৰ ঘৰ আৰু তাতে আমি লগ হৈ এতিয়া আহি আছোঁ ক'লৈ আহিছোঁ চাই যাওঁ আমি গৈ আছোঁ Deroi Eco Resortot আৰু খুব ধুনীয়া জেগা নৈ কিনাৰত আৰু বগৰীগুৰি চাপৰি বুলি এটুকুৰা জেগা আছে যে তাৰ একেবাৰে কাষতে ৰিজৰ্টখন মোৰ বন্ধু এটাৰ হয় আৰু আচলতে আমি আহি আছো আমি গোটেই স্কুল ফ্ৰেণ্ডছ হাই স্কুলৰ লগৰীয়া আমি স্কুল ফ্ৰেণ্ডছ আমি আৰু পিছে পিছে মতা চিন্তা আহি আছে আৰু এখন গাড়ীত আমাৰ আহি আছে লগৰ তো কি কৰো আমি বহুত দিনৰ মূৰত পাইছো আৰু এজনী মোৰ একদম আমি কণমানিৰ পৰা একেলগে আমি পঢ়া আজি কিমান গুটিৰ ঘৰ এফালে 25 বছৰ আৰু ইফালে 8 বছৰ 25 বছৰৰ মূৰত লগ পাইছো একদম বম্বেৰ পৰা আহিছে স্কুল এয়াৰটো 30 আৰু বছৰ মান এয়া হ'ল আমাৰ বা হয় বাও বম্বেত থাকে আজি কিমান দিনৰ মূৰত পাইছো আৰু আমি গোটেইখিনিয়ে আজি আহিছো অকণমান এনজয় কৰিম তো চাই যাব আমি কি কৰো কি নকৰো কি দেখুৱাই লাও পানী খাম ৰহি খাম এটা টার্গেট আমার আজি আৰু হাঁহি ফূৰ্তি কৰি এয়া আমি পাই গ'লোহি Deroi Eco Resortot নতুনকৈ খুলিছে ৰিজৰ্টখন খুব এটা সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া বাগান চাহপাতৰ বাগান আছে আৰু তাৰ মাজতে এখন সুন্দৰ ৰিজৰ্ট আৰু আজি প্ৰথম আহিছোঁ যিহেতু আমি বাকীবোৰ ৰিজৰ্টত খাই থকাই হয় এইখন অকণমান নতুনকৈ খুলিছে আৰু অকণমান প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে গতিকে ইয়ালৈকে আমি কথা পাতি আহিলোঁ যিহেতু বেছি দূৰো নহয় খুব বেছি আমাৰ চেপনৰ পৰা 20 মিনিটৰ ৰাস্তা আৰু তালৈকে আমি প্ৰায় 7জনমান বন্ধু বান্ধৱী লগ খাই ইয়ালৈকে গুচি আহিলোঁ যিহেতু সকলো বন্ধু বান্ধৱী অহাটো সম্ভৱ নহয় সকলোৰে নিজৰ নিজৰ এখন সংসাৰ আছে আৰু বহুত দূৰত বিয়া হৈছে ছোৱালীবোৰ গতিকে আহিব নোৱাৰিলে আনিকেইটাই লগ খালোঁ আৰু এয়া চাওক ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এখন সুন্দৰ ৰিজৰ্ট আৰু ইয়ালৈকে আমি আহিলোঁ অকণমান ভাৱৰ আদান প্ৰদান কৰিবৰ কাৰণে বহুত দিনৰ মূৰত যিহেতু লগ পাইছোঁ ইজনে সিজনৰ লগত কথা পাতিম বুলি লগ পাম বুলি আহিলোঁ আৰু এইখনেই সেইখন ৰিজৰ্ট Deroi Eco Resortot বৰ সুন্দৰ এটা পৰিৱেশ আৰু আছে ইয়াতে ৰিজৰ্টখনৰ কিনাৰতে লাগি আছে Deroi নৈ মানে বগৰী চাপৰি বুলি কয় সেই বগৰী চাপৰিৰ কাষতে আছে এই ৰিজৰ্টখন যিহেতু এতিয়া বাৰিষাৰ ছিজন হয় আৰু সেয়ে এয়া চব পানী বাঢ়িছে আৰু আমাৰ এই লগৰবোৰ
এয়া চাওক এনেকৈ এয়া বাঁহ গছৰ তলতে বহিলোঁ, যিহেতু তাত আমি বহা নাই, ইয়াতে অলপ বহি কথা বতৰা পাতি তাৰপিছত আমি ভিতৰলৈ যাম। আৰু এয়া বায়ে ইমান বছৰৰ মূৰত এনেকুৱা প্ৰাকৃতিক পৰিৱেশ দেখি আনন্দত আত্মহাৰা হৈ পৰিছে আৰু এয়া ফটো তুলিবৰ কাৰণে মানে প'জ দিছে, যিহেতু এনেকুৱা এটা পৰিৱেশ তেওঁলোকে বোম্বেত যিহেতু নাপায় আৰু সেইটো কাৰণে আমিও ইয়াতে বহি আছোঁ। আমি গোটেইখিনি স্কুলৰ আজি গোটেইখিনি লগ খাইছোঁ বহুত বছৰৰ মূৰত। আমি গোটেইখিনিয়ে বিয়া বাৰু পাতি ল'ৰা ছোৱালী হ'ল, আমাৰ খালি বৰলা হৈ আছে দেই। সেইটো এডভাৰটাইজ নে? ইয়াৰ কাৰণে ছোৱালী এজনী লাগে আৰু এইয়া আৰু মানে আমি খুব সোনকালে আমাৰ ক্লাছমেটখিনি গোটেইখিনি লগ লাগিবলৈ চেষ্টা কৰি আছোঁ। আজি তাই মিটিং পাতি আছোঁ আমি। আৰু আমি গোটেইখিনিয়ে এনেদৰে ইয়াতে চকী লৈ বহি কিবাকিবি কথা পাতি থাকোঁতে এয়া আহি গ'ল চাহ, কফি, ঠাণ্ডা, যোনে যেনেকৈ খায়। আমি তিনিজনে খালোঁ ব্লেক কফি, বাকী আৰু দুজনে খালে গাখীৰ দিয়া কফি আৰু এজন লগৰে খালে ঠাণ্ডা। আৰু গোটেইখিনি এনেদৰে আমি হাঁহি ফূৰ্তি কৰি চাহকাপ খাই ল'লোঁ। মনিকা যাব পাৰি কেমেৰাৰ পিছত গণপতিত কোন আছে? নামঘৰটো আছে না, নামঘৰটো অপজিটৰ আছে। গ'লে সেইটো মেচ লিখে। মানুহজনৰ নাম দীপক। কোম্পানীটো ইয়াত ঘৰৰ পৰা কৰে এতিয়া, মানে ঘৰ বনোৱা নাই যে, কৈছে ঘৰ নবনালে ভাড়া ঘৰত থাকিলে দিগদাৰ হয়, ঘৰটো বনাই লৈ যাবি। গৈ আহিলে বাৰু কোম্পানীৰ পৰা। তাৰপিছত এতিয়া কি হয়, এতিয়া আকৌ যাব ছোৱালীজনী ভিডিঅ' থেৰাপিষ্ট কৰিছে, পঢ়ি আছে। বিধ্বস্ত বৰুৱা ইমান হাঁহি উঠিছে, মানে দিওঁ বুলি দিছে মানে সেনেকুৱাই আছিলে সেইটো সময়ত। মোৰ তেতিয়া যে চকু একদম চূড়ান্তৰ ওপৰত, মই মানে ক'লো ওলাই নাযাওঁ, ঘৰতে সোমাই থাকোঁ, চশমা একদম হাই পাৱাৰ চশমা জানে। হেৰি মাৰি আছে, চেলফি মাৰি আছে, উঠি গ'ল বুলি। ভিডিঅ' লৈছো বোলে এনেকে বোলে আজি গধূলি চেলফি লৈ মানুহজনীক বচাব লাগে, মানুহে আকৌ ফটো তোলে। বহুতেতো এনেকে চেলফি মাৰোতে হেৰি হয় নাই, কেনেকুৱা বন্ধু তাৰমানে চেলফিৰ প্ৰবলত পৰি এগৰাকী নাৰীৰ মৃত্যু। বুকুত বগৰী চাপৰি ন, বগৰী চাপৰি আমি বগৰী চাপৰিতে আহিলোঁ, আমি গোটেই ক্লাছমেটখিনি লগ খাই। আৰু এটা খুব সুন্দৰ পৰিৱেশ আছোঁ। আপোনালোকে যদি আগতে কোনো অহা নাই আহিব, কৈছোঁ মানে আহা। আমি আহিলোঁ যেনেকৈ এতিয়া বৰ্তমান বাৰিষা ছিজন কাৰণে মানে ধৰা পানী হৈ আছে এইফালে গোটেইখিনি। আহা
বগৰী গছবোৰ দেখিছা নহয় ইমান ধুনীয়া শাৰী বগৰী আছে এইখন ডিৰৈ নৈ হয় এতিয়া মানে পানী হৈ আছে সেইটো কাৰণে আমি এইফালে যাব পৰা নাই আমি এইখিনিতে চবেই বহি চাহ খালোঁ কফি খালোঁ আৰু এতিয়া যাওঁ আমি কিবা কিবি খাই মেলি কি কৰোঁ দেখুৱাই যাওঁ আপোনালোকে চাব আচলতে কি হয় মানুহবিলাক আগৰ নিচিনা নহয় তোমালোক একে ঠাইতে আছা ন তোমালোক একে নিচিনা হৈ আছে ধৰি লোৱা এতিয়া তোমালোকে দেখিয়ে গম পাইছা তোমালোক ওলাই আহিব পাৰিছা মানে তোমালোক মানে কমফৰ্টেবল পাৰি যাব যোন ধৰা মই পাৰ হ'ম যে দেখুৱাবা দেই একো নহয় দিয়া নাই এফালে বহিবা নহ'লেও এফালে বহিবা ভাদ মাহত কিন্তু ভাল হৈ যোৱাগে বিৰিয়ানী ভাল লাগে ক'ৰবাত যে যাম মই মাংস নাখাওঁ নহয় মানুহবোৰে মোক কয় মোৰ লগত থাকিবি মাংস যেতিয়াই হওক মই তাতে মানে হেৰি কৰিম মোকে লগত লৈ যাম ওলাম ওচৰতে মই বেছি দূৰ নহয় আমাৰ চেপনৰ পৰা তুমি উঠাও তুমি চব কৰি দিছা কিমান পালে একো নহয় তাতে আছে ন তাতে ডিব্ৰুগড় আছে আৰু ইহঁতি চবেই ভাত পানী খালে আৰু আমি যিহেতু মোৰ লগৰজনী ঘৰতে মই ভাত খালোঁ তাই বনাই থৈছিলে আৰু সেইটো কাৰণে তাত আকৌ নাখালোঁ ৰুটি এখনে খালোঁ আৰু চাহ কফি এইবোৰ কিবাকিবি খালোঁ আৰু ইহঁতি যিহেতু খোৱা নাছিলে সেইটো কাৰণে ইহঁতি খালে আমি তিনিজনীয়ে মাত্ৰ ৰুটি এখন খালোঁ আৰু এইদৰে খুব হাঁহি ফূৰ্তি কৰি দিনটো পাৰ কৰিলোঁ মানে সময়খিনি আমাৰ পাৰ হৈছে খুব সুন্দৰকৈ সিহঁতিও খাইছে ভোকত যিহেতু আছিলে মই আকৌ ঘৰৰ পৰা গৈয়ে চিধা ভাত বনাই থৈছিলে সিহঁতৰ ঘৰত ভাতেই খালোঁ আৰু এয়া খাই বৈ এয়া চব আৰু এইদৰে সকলোখিনি আমি এটা সুন্দৰ আবেলি পাৰ কৰিলোঁ ডিৰৈ ইক' ৰিজৰ্টত আৰু খাই বৈ খোৱাৰ পিছত ফটো চটো মাৰি হৈ গ'ল আৰু আমি এতিয়া যিহেতু এয়া আহিছোঁ আপোনালোকে যদি অহা নাই আহিব এইখন ৰিজৰ্ট খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আছে আৰু এই ৰিজৰ্টখনৰ মালিকজন হ'ল মোৰ এগৰাকী বান্ধৱীৰ ভায়েক মানে মোৰ খুব মৰমৰ ভাইটি গতিকে আপোনালোকে আহিব তেওঁলোকৰ ব্যৱহাৰ পাতি যথেষ্ট ভাল আৰু আমি
খাই বৈ এনেকৈ আৰু গুচি আহিলোঁ। যিহেতু গধূলি সময় হ'ল, ময়ো ঘৰলৈ আহিব লাগে, বাছ নাপাম নহ'লে। গতিকে খুব এটা সুন্দৰ সময় অতিবাহিত কৰিলোঁ আৰু এই সময়খিনিকে আবদ্ধ কৰি ৰাখিলোঁ ইয়াত। ভৱিষ্যতে চাব পাৰিম, হয়তো আকৌ কেতিয়া লগ পাম একো নাজানো, যিহেতু সকলোখিনিয়ে আমি ব্যস্ত হৈ থাকোঁ। লগ কৰোঁ বুলি ক'লেও আমি কৰিব নোৱাৰোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু এয়া দুকপিমান ফটো ইয়াতে সামৰি থলোঁ, ভৱিষ্যতে চাব পাৰিম, সেইকাৰণে ইয়াতে আবদ্ধ কৰি ৰাখিলোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু লাইক কৰি দিব। গতিকে আজিলৈ ইমানেই আছিল, বাই বাই।